So good afternoon students. আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে চাহিদা বিশ্লেষণ। আমি আমাৰ দৈনন্দিন জীৱনত চাহিদা শব্দটো প্ৰায় প্ৰয়োগ কৰি থাকো। So অৰ্থবিজ্ঞানত চাহিদা কি? যিকোনো দ্ৰব্যৰ চাহিদা হৈছে এক নিৰ্দিষ্ট সময়ত বিভিন্ন দৰত এজন উপভোক্তাই ক্ৰয় কৰিব বিচৰা দ্ৰব্যৰ পৰিমাণকে উপভোক্তাজনৰ চাহিদা বোলা হয়। উপভোক্তা এজনৰ চাহিদা বিভিন্ন উপাদানৰ ওপৰত নিৰ্ভৰ কৰে। সো চাহিদা নিৰ্ধাৰণকাৰী উপাদানসমূহ। চাহিদা নিৰ্ধাৰণকাৰী প্ৰথম উপাদানটো হ'ল দ্ৰব্যৰ দৰ। আমি মনত থব লাগিব যে যিকোনো দ্ৰব্যৰ দৰে দ্ৰব্যটোৰ চাহিদা নিৰ্ধাৰিত কৰে। যেতিয়া যিকোনো এটা দ্ৰব্যৰ দৰ কম হয় তেতিয়া দ্ৰব্যটোৰ চাহিদা অধিক হয় আৰু যেতিয়া যিকোনো দ্ৰব্যৰ দৰ বৃদ্ধি পায় দ্ৰব্যটোৰ চাহিদা কমে, হয়নে? সো নিম্ন দৰে অধিক উপভোক্তাক আকৰ্ষিত কৰে আৰু দ্ৰব্যটোৰ চাহিদা বৃদ্ধি হয় আৰু উচ্চ দৰত উপভোগৰ পৰিমাণ সংকুচিত হয় আৰু দ্ৰব্যটোৰ চাহিদা কমে। নেক্সট উপাদানটো হ'ল নিকটৱৰ্তী দ্ৰব্যৰ দৰ। সো নিকটৱৰ্তী দ্ৰব্যৰ দৰ দ্ৰব্যটোৰ চাহিদাক নিৰ্ধাৰিত কৰে। যেতিয়া আমি নিকটৱৰ্তী দ্ৰব্য বুলি কওঁ আমি যিকোনো দ্ৰব্যক দুভাগে ভাগ কৰি দিব পাৰোঁ। এটা হ'ল পৰিপূৰক দ্ৰব্য, ইয়াত চোৱা পৰিপূৰক দ্ৰব্য, আৰু আনটো হ'ল বিকল্প দ্ৰব্য। সো পৰিপূৰক দ্ৰব্য আৰু বিকল্প দ্ৰব্য। সো পৰিপূৰক দ্ৰব্য বুলি ক'লে আমি কি বুজি পাওঁ? সো কিছুমান দ্ৰব্য কি হয় আমি একেলগে ব্যৱহাৰ কৰিব লাগে, হয়নে? যৌথভাৱে ব্যৱহাৰ কৰিব লাগে। ফৰ এক্সাম্পল গাড়ী আৰু পেট্ৰল। সো পেট্ৰলৰ অবিহনে আমি গাড়ী ব্যৱহাৰ কৰিব নোৱাৰোঁ, বা কলম আৰু চিয়াহী। ফৰ এক্সাম্পল চিয়াহী নহ'লে আমি কলম ব্যৱহাৰ কৰিব নোৱাৰোঁ। সো তেনেকুৱাবিলাক দ্ৰব্যক আচলতে কি বুলি কোৱা হয়? পৰিপূৰক দ্ৰব্য বুলি কোৱা হয়। সো কিদৰে পেট্ৰলৰ দৰে গাড়ীৰ চাহিদাক নিৰ্ধাৰিত কৰে? যদি পেট্ৰলৰ দৰ বৃদ্ধি পায় গাড়ীৰ চাহিদা কমিব, কিয়নো পেট্ৰলৰ দৰ বৃদ্ধিয়ে গাড়ী চলোৱাটোক ব্যয়বহুল কৰি পেলাব। সো মানুহবিলাকে গাড়ীৰ চাহিদা কম কৰিব। আৰু যদি পেট্ৰলৰ দৰ কমে তেনেহ'লে কি হ'ব? গাড়ীৰ চাহিদা বৃদ্ধি হ'ব, হয়নে? কিয়নো এতিয়া মানুহবিলাকে কি কৰিব লাগিব? গাড়ী চলাবলৈ হ'লে অলপ তুলনামূলকভাৱে কম পইচা খৰচ কৰিব লাগিব। সো পেট্ৰলৰ দৰ যদি কমে গাড়ীৰ চাহিদা বৃদ্ধি পাব, হয়নে? সো মনত থব লাগে যে দ্ৰব্য এবিধৰ চাহিদা আৰু ইয়াৰ পৰিপূৰক দ্ৰব্যৰ দৰ বিপৰীত দিশত গতি কৰে। আমি যে এইমাত্ৰ ক'লোঁ যেতিয়া পেট্ৰলৰ দৰ কমিব গাড়ীৰ চাহিদা বৃদ্ধি হ'ব, আৰু যেতিয়া পেট্ৰলৰ দৰ বৃদ্ধি হ'ব তেতিয়া গাড়ীৰ চাহিদা কমিব। অন্যহাতে কিছুমান দ্ৰব্য কি কৰা হয়? এটাৰ সলনি আনটো ব্যৱহাৰ কৰা হয়, হয়নে? ফৰ এক্সাম্পল চাহ আৰু কফি। আমি চাহৰ সলনি কফি ব্যৱহাৰ কৰিব পাৰোঁ, বা কফিৰ সলনি আমি চাহ ব্যৱহাৰ কৰিব পাৰোঁ বা উপভোগ কৰিব পাৰোঁ। তেনেকুৱাবিলাক দ্ৰব্যক কি বুলি কোৱা হয়? বিকল্প দ্ৰব্য বুলি কোৱা হয়। এতিয়া ফৰ এক্সাম্পল কফিৰ দৰৰ পৰিৱৰ্তন হ'ল। কফিৰ দৰ পৰিৱৰ্তনে কেনেকৈ চাহৰ চাহিদাক পৰিৱৰ্তিত কৰিব? সো ফৰ এক্সাম্পল কফিৰ দাম বাঢ়িলে তেতিয়া কি হ'ব? চাহৰ উপভোগ বৃদ্ধি পাব আৰু চাহৰ চাহিদাও বৃদ্ধি পাব। কেনেকৈ? কিয়নো কফিৰ দাম বাঢ়িছে মানে এতিয়া কফিৰ উপভোগটো ব্যয়বহুল হ'ব। সেইটো কাৰণে মানুহে ভাবিব যে আমি কফি নাখাই আমি চাহ খাম। চ' অভিয়াছলি কফিৰ দৰ বৃদ্ধিয়ে চাহৰ উপভোগ বৃদ্ধি কৰিব। ঠিক তেনেকৈ যদি কফিৰ দাম কমে চাহৰ উপভোগ কমিব। কেনেকৈ? কফিৰ দাম কমিলে মানে মানুহবিলাকে ভাবিব যে ইভেন চাহ খোৱা মানুহবিলাকে ভাবিব যে যিহেতু কফিৰ দাম কমিলে এতিয়া আমি চাহ খোৱাতকৈ কফি আমি খালে ভাল, কিয়নো আমাৰ পইচা কম খৰচ হ'ব। চ' অভিয়াছলি কফিৰ দাম কমিব মানে চাহৰ উপভোগ কি হ'ব? কমিব, হয়নে? চ' ইয়াত মনত থ'ব লাগিব যে দ্ৰব্য এবিধৰ চাহিদা আৰু ইয়াৰ বিকল্প দ্ৰব্যৰ দৰ একে দিশত গতি কৰে। মই যে এইমাত্ৰ ক'লোঁ কফিৰ দৰ বৃদ্ধি হ'ব মানে চাহৰ চাহিদা বৃদ্ধি হ'ব, কফিৰ দৰ কমিব মানে চাহৰ চাহিদাও কমিব, হয়নে? সো নেক্সট উপাদানটো হ'ল উপভোক্তাজনৰ আয়। সো অভিয়াছলি আমি চবেই জানো যে উপভোক্তাজনৰ আয়ে তেওঁৰ চাহিদাক নিৰ্ধাৰিত কৰে। সো উপভোক্তা এজনৰ আয় কেনেকৈ দ্ৰব্য এটাৰ চাহিদাক নিৰ্ধাৰিত কৰে সেই বিষয়ে আমি বিশ্লেষণ কৰিবলৈ যাওঁতে আমি দ্ৰব্যবিলাক দুটা ভাগত ভাগ কৰি দিব পাৰোঁ। এটা হ'ল স্বাভাৱিক দ্ৰব্য, ইয়াত আমি দেখিছোঁ স্বাভাৱিক দ্ৰব্য আৰু
আনটো হ'ব নিকৃষ্ট দ্ৰব্য সো স্বাভাৱিক দ্ৰব্য আৰু নিকৃষ্ট দ্ৰব্য সো স্বাভাৱিক দ্ৰব্যৰ ক্ষেত্ৰত কি হয় যেতিয়া উপভোক্তা এজনৰ আয় বৃদ্ধি হয় তেতিয়া স্বাভাৱিক দ্ৰব্যৰ চাহিদাও বৃদ্ধি পায় আৰু যেতিয়া উপভোক্তাজনৰ আয় কমিব তেতিয়া স্বাভাৱিক দ্ৰব্যৰ চাহিদাও কমিব ফৰ এক্সাম্পল আমাৰ খাদ্য সামগ্ৰীবিলাকক আমি স্বাভাৱিক দ্ৰব্য বুলি ক'ব পাৰোঁ বা ঘৰৰ আচবাববিলাকক আমি স্বাভাৱিক দ্ৰব্য বুলি ক'ব পাৰোঁ ফৰ এক্সাম্পল টিভি ফ্ৰিজ গাড়ী এইবিলাক কি হৈছে স্বাভাৱিক দ্ৰব্য যিবিলাকৰ ক্ষেত্ৰত কি হ'ব যেতিয়া উপভোক্তাজনৰ আয় বাঢ়িব এই স্বাভাৱিক দ্ৰব্যবিলাকৰ চাহিদা বাঢ়িব আৰু যেতিয়া উপভোক্তাৰ আয় কমিব তেতিয়া স্বাভাৱিক দ্ৰব্যৰ চাহিদাও কমিব হয়নে সো কিছুমান দ্ৰব্যৰ ক্ষেত্ৰত আকৌ কি হয় যে উপভোক্তাজনৰ আয় আৰু তেওঁৰ চাহিদা কি হয় বিপৰীত দিশত গতি কৰে হয়নে তেনেকুৱাবিলাকক কি বুলি কোৱা যায় নিকৃষ্ট দ্ৰব্য বুলি কোৱা হয় যেতিয়া উপভোক্তাৰ আয় বৃদ্ধি হ'ব নিকৃষ্ট দ্ৰব্যৰ চাহিদা কমিব আৰু যেতিয়া উপভোক্তাৰ আয় কমিব তেতিয়া নিকৃষ্ট দ্ৰব্যৰ চাহিদা বৃদ্ধি পাব হয়নে সো বিপৰীত দিশত গতি কৰিছে আয় আৰু নিকৃষ্ট দ্ৰব্যৰ চাহিদা বিপৰীত দিশে গতি কৰিছে সো ফৰ এক্সাম্পল নিম্ন মানদণ্ডৰ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত কি হয় যেতিয়া উপভোক্তাৰ আয় বৃদ্ধি হ'ব নিম্ন মানদণ্ডৰ খাদ্য সামগ্ৰীৰ চাহিদা কমিব আৰু যেতিয়া উপভোক্তাৰ আয় কমিব তেতিয়া নিম্ন মানদণ্ডৰ খাদ্য সামগ্ৰীৰ চাহিদা বৃদ্ধি পাব হয়নে সো নেক্সট উপাদানটো যেটো উপভোক্তাজনৰ চাহিদা নিৰ্ধাৰিত কৰে এটো হল উপভোক্তাৰ ৰুচি অগ্ৰাধিকাৰ ইত্যাদি হয়নে সো দ্ৰব্য এটাৰ চাহিদা তাৰ প্ৰতি থকা ৰুচি আৰু অগ্ৰাধিকাৰেও নিৰ্ধাৰণ কৰে হয়নে যদি উপভোক্তাজনৰ ৰুচি আৰু অগ্ৰাধিকাৰ দ্ৰব্যটোৰ সপক্ষে পৰিৱৰ্তন হয় তেন্তে চাহিদা বৃদ্ধি হ'ব ফৰ এক্সাম্পল গ্ৰীষ্মকালত কি হয় আমি আইসক্ৰীম খাবলৈ ভাল পাওঁ সো গ্ৰীষ্মকালত আইসক্ৰীমৰ চাহিদা বৃদ্ধি হয় অন্যহাতে যদি তেওঁৰ ৰুচি আৰু অগ্ৰাধিকাৰ দ্ৰব্যটোৰ বিপক্ষে পৰিৱৰ্তন হয় তেন্তে চাহিদা হ্ৰাস পাব হয়নে ফৰ এক্সাম্পল এই যে কোকোকোলা পেপচি এইবিলাক আমি খাওঁ হয়নে এবাৰ ৰামদেৱজীয়ে কৈছিলে যে কোকোকোলাৰ ক্ষেত্ৰত কৈছিলে যেহেতু আমি কোকোকোলা ঠাণ্ডা মতলব কোকোকোলা বুলি জানো সো ৰামদেৱজীয়ে এবাৰ কৈছিলে ঠাণ্ডা মতলব টয়লেট ক্লিনাৰ আৰু তেতিয়াৰ পৰা কি হৈছিলে কোকোকোলা পেপচিৰ চাহিদা বজাৰত কমিছিলে কিয়নো মানুহবিলাকৰ ৰুচি আৰু অগ্ৰাধিকাৰ কি হৈছিলে দ্ৰব্যটোৰ বিপক্ষে পৰিৱৰ্তিত হৈছিলে সো অবভিয়াছলি উপভোক্তাৰ ৰুচি আৰু অগ্ৰাধিকাৰে কি কৰে দ্ৰব্যটোৰ চাহিদা নিৰ্ধাৰিত কৰে সো আমি পালো যে চাৰিটা উপাদানে মেইনলি কি কৰে যিকোনো এটা দ্ৰব্যৰ চাহিদাক নিৰ্ধাৰিত কৰে এটা হল উপভোক্তাৰ ৰুচি আৰু অগ্ৰাধিকাৰ নেক্সটটো হ'ব উপভোক্তাৰ আয় নেক্সটটো হ'ব নিকটৱৰ্তী দ্ৰব্যৰ দৰ আৰু লাষ্টৰটো হ'ব দ্ৰব্যৰ নিজা দৰ সো আজিৰ কাৰণে ইমানেই থ্যাংক ইউ